Hello, it's Zid আৰু আপোনালোকে চাই আছে জিটছ এক্সপেৰিমেণ্ট আৰু এইটো মোৰ টেকনিকেল প্লাছ মেজিকৰ এটা কম্বো চেনেল হয় এজ ইউজুৱেল মই আপোনালোকক কৈছিলোঁ চ' মোৰ মেইন মটিভ যোনটো হয় সেইটো মোৰ মেজিক শিকোৱা নহয় মই এতিয়াও কওঁ মোৰ এইটো মেজিক শিকোৱা নহয় মোৰ এই চেনেলটোৰ জৰিয়তে মই মানুহক সজাগতা কৰাৰ মানুহে যাতে মেজিক কি বস্তু গম পায় মানুহে অন্ধবিশ্বাসৰ পৰা দূৰ হয় চায়েন্স ভালকে বুজি লওক সেইটো মোৰ মেইন অন্তৰৰ পৰা মটিভ হয় মোৰ এই 12 বছৰ হ'ল মোৰ মেজিক কৰা ষ্টিল মই আৰু গেইন কৰি আছো মই আৰু প্ৰেক্টিছ কৰি আছো ট্ৰেইন কৰি আছো নিজকে সদিত মই অসমৰ পৰা মই বাহিৰত যাব পাৰো মই গৈছিলো মই দিল্লীত কৰিছিলো বাট মোৰ মেজিক শিকোৱাৰ আগত আজি মোৰ কিছুমান মানুহ পাৰ্টিকুলাৰ কিছুমান মানুহ মই কিছুমান কথা ক'ব লগা আছে মই কালি এটা ভিডিঅ'ত মই এটা ট্ৰিক দেখাইছিলো তাত বহুতখিনি ভাল কমেণ্টছ পাইছো ভাল ৰেছপন্স পাইছো ধন্যবাদ আৰু মই ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত যে মই একদম প্ৰফেচনেল যোনখিনি মেজিচিয়ানৰ বা মই এজ এ প্ৰফেচনেল কাম কৰোঁ মই বাহিৰতো কাম কৰি আহিছোঁ মেজিকৰ ওপৰত সেইখিনি মেজিক মই এতিয়া মই ৰিভিল কৰিব আপোনালোকৰ ওচৰত নোৱাৰোঁ এতিয়া নকৰোঁ বিকজ আপোনালোকে একদম মেজিকৰ বেচিকটো গম নাপায় আৰু মোৰ এইমটো আপোনালোকক বুৰ্বক বনোৱা নহয় মূৰ্খ এটা অলবদ্ধ বনোৱা নহয় চিধা কথা আপোনালোকক মই বেচিকৰ পৰা মই আপোনালোকক হাই লেভেললৈকে লৈ যাম আৰু সেইটো মোৰ এইম হয় আৰু কথাটো এনেকুৱা কালি মোৰ কিছুমান বেয়া লাগিছিল কথা শুনি লাইক এইখিনি মেজিক কৰিলে মাৰ খাবা অবভিয়াছলি মাৰিব পৰা তোমাৰ কমেণ্ট ভাই মোৰ ক'ব লগা একো নাই তাত তুমি শিকা নিশিকা যদি ইয়াৰ পৰা গুচি যোৱা চিধা কথা এটা কথা কওঁ মোৰ হিন্দু ভাই তেওঁ হিন্দু আছিল মই হিন্দু হয় মই মুছলিম ভাই এজনৰ কথাও ক'ম নামটো ফেক হৈ মোৰ লাগে আমাৰ শাস্ত্ৰত কথা এটা আছে অধ্যায়তো বিচয়া নপুংসা সংঘস্তেষু প্ৰজায়তে সংঘস্ত সংজায়তে কামত ক্ৰোধো অভিজায়তে বেছি ওপৰলৈকে নাযাবা যিমান ওপৰলৈকে যাবা সিমান জোৰত তলত পৰিবা আৰু মোৰ ফৰ মুছলিম বন্ধুগৰাকীৰ কাৰণে ল'ৰা নে ছোৱালী মই গম নাপাওঁ মানে ল'ৰা টাইপৰ কথা পাতে তেওঁ যিখিনি কমেণ্ট দিয়ে বাট ডিপি চেপি পুৰা ছোৱালীৰ হয় ৱলা তৌচা ইল খদ্দতা ইলা নাচি ৱলা তমচি ফিলায়তি মেহৰান ইলিল্লাহ ইহিৰুসুল্লাহ মুহতালিম ফকুৰ তোমালোকৰ কোৰাণৰ আখ্যা হয় ভালকে পঢ়া ভালকে শিকা ভালকে বুজা আৰু অন্ধবিশ্বাস দূৰ কৰা যিটো কমেণ্ট নামাৰিবা ৰোষ্টিং ভিডিঅ' বহুত হৈছে প্ৰফেচনেল মেজিক দেখাব লাগে ঠিক আছে মই এটা ডেমো দিওঁ মোৰ ন' ডাউট মই পিছলৈকে এটা মেজিক শিকাম বাট মই এটা ডেমো দিব খোজোঁ ফৰ এক্সাম্পল কাৰোবাৰ এটা ঘড়ী আছে মোৰ তাত এটা ঘড়ী লৈ লওঁ মই কেইটা বাজি আছে ইয়াত 9টা বজা নাই 10 মিনিট বাকী আছে আপোনালোকে মেণ্টেলি যিকোনো বস্তু এটা মুভ কৰিব পাৰে ঘূৰাব পাৰে এইটো টেলিকাইনেচিছ বুলি কয় আমাৰ মেজিকত ফৰ এক্সাম্পল মই যদি মই ভাবোঁ যে এইটো মই ঘূৰাব খোজোঁ তেতিয়াহ'লে মই কি কৰিম মই যিমান ইচ্ছা সিমান মই মুভ কৰাব পাৰোঁ একো নাই নৰ্মেল ঘড়ী হয় মই আকৌ এবাৰ কৰি দেখাই আছোঁ ABCD যোনটো মানুহ ৰ'ব এটা ঘড়ী লৈ লওক আৰু মুভ কৰাব পাৰিব ইচ্ছামতে নৰ্মেল ঘড়ী এইটো কয় টেলিকাইনেচিছ চ' এইখিনি আমাৰ প্ৰফেচনেল লেভেলৰ মেজিক হয় এইখিনি কৰিবৰ কাৰণে মই কিমান পানী খাইছোঁ কিমান গাখীৰ খাইছোঁ এই মেজিকত গম নাপায় হিচাপ নাই আৰু একেদিনা এইটো জনা বস্তু নহয় চ' আজি মই যোনটো কৰিবলৈ গৈ আছোঁ সেই ট্ৰিকটো মোৰ স্পেচিয়েল হয় ডেভিড ব্লেইন ক্ৰিছ এঞ্জেল তেওঁলোকেও দেখায় বাহিৰত তেওঁলোকে পাৰফৰ্ম কৰিছে যোনটো আপোনালোকে 1 ছেকেণ্ডত পানী আপোনালোকে বৰফ কৰি দিব পাৰিব লেটছ বিগিন ৱেলকাম বেক চ' এই ট্ৰিকটোৰ কাৰণে মোৰ তাত আছে এটা খালী গ্লাছ আৰু এটা পানীৰ বটল চ' যদি আপোনালোকৰ বিশ্বাস নহয় যে পানীখিনি নৰ্মেল পানী নহয় বা কিবা মই আপোনালোকক খাই দেখুৱাই আছোঁ নৰ্মেল পানী হয় চ' পানীখিনি মেডিচিনে কি কৰে ধুনীয়াকৈ ইয়াত বাকি ল'ব আৰু ইনষ্টেণ্ট পানীখিনি বৰফ হৈ যায় নিশ্চয় দেখিছে আপোনালোকে ইনষ্টেণ্ট বৰফ কমপ্লিটলি বৰফ আপোনালোকক মই দেখাই আছোঁ উঠাই আনি দেখাই আছোঁ ঠাণ্ডা হৈ আছে দেখাব পাৰোঁ বৰফ হৈ চাওক
বৰফ হাতখন মই দেখাই আছো বৰফ সো এই ট্ৰিকটো এনেকৈ হ'ল এইটো একো নহয় এটা সায়েন্স হয় তো কেনেকৈ হ'ল কি হ'ল আপোনালোকে ভাবক ইন দি মিন টাইম মই অকণমান আপোনালোকক টাইম দিলোঁ আৰু মই ট্ৰিকটো দেখাবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আপোনালোকক মই সাজু কৰাই আছোঁ সো ট্ৰিকটো কৰিবৰ দুটা উপায় আছে ফাৰ্ষ্ট উপায়টো অকণমান চাইণ্টিফিক হয় সেইটো উপায় মই আপোনাক পিছত কৈ আছোঁ বাৰু কেনেকৈ কি কৰিব লাগে বাট ফাৰ্ষ্ট উপায়টো হ'ল আপোনালোকক যদি মই সোধোঁ এতিয়া বৰফৰ টেম্পাৰেচাৰ কিমান হয় বৰফৰ তাপমান কিমান আপোনালোকে ডেফিনেটলি মই জানো আপোনালোকে ক'ব যে 0 ডিগ্ৰী চেলচিয়াছ বাট 0 ডিগ্ৰী কেতিয়াও নহয় বৰফৰ টেম্পাৰেচাৰ 0তকৈ কম -1 -2 হ'ব পাৰে -25 হ'ব পাৰে -75 হ'ব পাৰে মাইনাছত থাকে যদি 0 ক'ব হৈছিল তো মই আপোনালোকক কৈ দিওঁ 0 টো এটা ট্ৰানজিশ্যন ষ্টেট বুলি কয় আমাৰ সায়েন্সত যোনটোত বৰফটো না পানী হৈ থাকে না বৰফৰ মাজত থাকে না বৰফ থাকে সি না পানী থাকে সি মাজৰ ষ্টেজত থাকে 0 ডিগ্ৰী চেলচিয়াছত সো আমাক সেইখিনি পানী যদি আমি ল'ব পাৰোঁ সাপোজ কেনেকৈ ল'ম পানীখিনি আমি বটলত ভৰাই ফ্ৰিজত থলোঁ আপোনালোকৰ এনেকুৱা টাইমত পানীখিনি উলিয়াব লাগিব ফ্ৰিজৰ পৰা যাতে সেই পানীখিনি না বৰফ হৈ আছে না পানী হৈ আছে এতিয়া সেইখিনি পানী মই এটা গ্লাছত বাকি ল'লোঁ এতিয়া সেইখিনি এটা ক্ৰিষ্টেলাইন ষ্ট্ৰাকচাৰত থাকে পানীখিনি আপোনালোকক মই হয়তো বুজাব নোৱাৰিম মই সায়েন্সতে বুজাব লাগিব ক্ৰিষ্টেলাইন ষ্ট্ৰাকচাৰত থাকে এতিয়া সেইখিনিত মই হাতত যদি অকণমান বৰফ লৈ পানীখিনিত মই টাচ কৰোঁ তো গোটেই পানীখিনি লগে লগে বৰফ হৈ যায় সেইটো এটা টেকনিক হয় আৰু ছেকেণ্ড টেকনিকটোৰ কাৰণে আপোনালোকক লাগিব ছোৱালীয়ে পিন্ধা এটা চেনিটেৰী পেড যোনটো পিৰিয়ডছৰ টাইমত পিন্ধে বা আপোনালোকে সৰু ল'ৰা ছোৱালী ডাইপাৰ ল'ব পাৰে তো মই এটা পেজ উলিয়াই লওঁ লাষ্ট কৰিব লগা একো নাই এটা পেজ উলিয়াই লৈছোঁ তো আপোনালোকে কেতিয়াবা মন কৰিছে পেজ কিয় পিন্ধে পিৰিয়ডছৰ টাইমত আপোনালোকৰ পেজ কিয় পিন্ধে বা সৰু বাচ্চাখিনিক ডাইপাৰ কিয় পিন্ধোৱা হয় এইটো নহয় যে তেওঁলোকে পায়খানা কৰিছে লেট্ৰিন কৰিছে বা ইয়াতে পিৰিয়ডছৰ টাইমত ছোৱালী ব্লিডিং হয় তো সেইটো টাইমত লাগে বাট ব্লাডখিনি যায় ক'ত ইয়াত থাকে কি বস্তু যে এইটো পিন্ধিব লগা হয় এইটো নৰ্মেল এটা কাপোৰৰ টুকুৰা যেন লাগে ইয়াত থাকে কি মই কৈ দিওঁ ইয়াতে আপোনালোকৰ চিলিকা জেল থাকে চিলিকা জেলৰ পাউডাৰ থাকে চিলিকা জেল কি বস্তু আপোনালোকে যদি দেখা নাই মই আপোনালোকক কওঁ আপোনালোকে নিশ্চয় দেখিছে বস্তুটো আপোনালোকে যেতিয়া জোতা কিনিছে যেতিয়া ফ্লাক্স কিনে যেতিয়া মোবাইল কিনে তাৰ ভিতৰত এটা সৰু পেকেট আহে যোনটো বস্তুখিনি ভিতৰৰ বস্তুখিনিক ড্ৰাই কৰি ৰাখে সেইটো চিলিকা জেলৰ পাউডাৰ হয় আমি নালাগে বুলি কি কৰিম পেলাই দিওঁ বাট বহুত কামত আহে বস্তুখিনি আমি সেইখিনি বস্তু ইলেক্ট্ৰনিক্সৰ বস্তু থৈ দিওঁ বিকজ সেই চাৰ্কিটখিনিত যাতে পানী লাগি যাতে বেয়া হৈ নাযায় শ্বৰ্ট চাৰ্কিট নহয় সেইকাৰণে ড্ৰাই কৰিবৰ কাৰণে আমি চিলিকা জেল দিওঁ সেই চিলিকা জেলৰ পাউডাৰ ইয়াত থাকে যোনটো এবজৰ্ভ কৰে পানীখিনি বা সেই লিকুইডখিনি এবজৰ্ভ কৰে আৰু বৈ আহিব নিদিয়ে চ' সেই ট্ৰিকটো কৰিবৰ কাৰণে এই পেডটো মই ফালিব লাগিব এই পেডৰ ভিতৰত কি থাকে চিলিকা জেল আৰু সেই জেলৰ পাউডাৰ মোক লাগে এই ট্ৰিকটো কৰিবৰ কাৰণে ফৰ এক্সাম্পল মই যদি ফালি লওঁ ইয়াত কটন আছে কেমেৰাত মই দেখাই আছো কটন কাপোৰ আৰু এইখিনি আপোনালোকে ইয়াত জোকাৰিব লাগিব বাট মন কৰিব সেই পাউডাৰ যাতে আপোনালোকৰ চকুত নাযায় আপোনালোকে চশমা পিন্ধি ল'ব বিকজ চকুত যদি যায় চকুত থকা যিখিনি লিকুইড থাকে সেইখিনি আপোনালোক গোট মাৰি যোৱাৰ চান্স থাকে গোট মাৰি যাব পাৰে বা কেতিয়াও যাতে আপোনালোকৰ ভিতৰত নাযায় ইণ্টেষ্টাইনত যাতে কেতিয়াও নাযায় মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ চশমা পিন্ধি ল'ব এতিয়া সেইটো উলিয়াবৰ কাৰণে আপোনালোকে চুৰি এখন লওক জাষ্ট ৰাব কৰক খালিখিনি পাউডাৰ ওলাব চ' অলমষ্ট ডান চ' মোৰ তাত যিমান পাউডাৰ ওলাইছে মই আপোনালোকক দেখাওঁ গোটেইখিনি মোৰ তাত ওলাইছে এইখিনি পাউডাৰ আৰু ইয়াৰ কটনখিনি মোৰ নালাগে বাৰু মোক পাউডাৰখিনি লাগে আৰু পাউডাৰখিনি মই এটা কাগজত লৈ এটা গ্লাছত মই বাকি লওঁ মোক কটনখিনি নালাগে দেই কটনৰ মোৰ কাম নাই ইয়াত
বাকি ল'লোঁ পাউডাৰ। আৰু আপোনালোকক মই যেতিয়া ট্ৰিকটো দেখাইছিলোঁ তেতিয়া মই কৰিছিলোঁ কি, মই এইখিনি মানত ধৰিছিলোঁ চ' ডেট আপোনালোকে দেখা নাপায় পাউডাৰখিনি। ইয়াত ধৰিছিলোঁ মই, আপোনালোক যদি এনেকৈ ধৰোঁ আপোনালোকে দেখি পাই যাব পাউডাৰখিনি, বাট মই ধৰিছিলোঁ এনেকৈ চ' ডেট আপোনালোকে দেখা নাপায়। আৰু এতিয়া যদি মই তাত পানী পাব সেইখিনি চলিডিফাই ষ্টেজত যাব। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকক মই দেখাই আছোঁ, ফুল্লি দেখাওঁ চাওক। ই গোট মাৰি গ'ল, ই গোট মাৰি গৈছে, গোট মাৰি গৈছে, গোট মাৰিলে চাওক। ইয়াৰ টেম্পাৰেচাৰ মই আপোনালোক যেনেকৈ ক'লোঁ, ইয়াৰ টেম্পাৰেচাৰ বহুত ঠাণ্ডা হৈ আছে। সেই ঠাণ্ডা হয় নহয়, নৰ্মেল পানীৰ নিচিনা থাকিব, বাট মই এক্টিং কৰিছিলোঁ যে এইখিনি ঠাণ্ডা হৈ আছে। মানুহৰ যেতিয়া এনেকুৱা লাগে এইখিনি আপোনালোকৰ বৰফ হৈ গ'ল, ৰিয়েলি বৰফ হৈছে। আৰু আপোনালোকক অকণমান এক্টিং স্কিল ডেভেলপ কৰিব লাগিব মেজিকৰ কাৰণে। চ' এনেকৈ কৰে বৰফ বনোৱা মেজিক। চ' বেটাৰ জানিবৰ কাৰণে চাই থাকিব মই কি কৰোঁ কি নকৰোঁ। বাট আৰু এটা কথা কওঁ, আপোনালোকৰ মাইণ্ড কেনেকৈ ইগনাইট কৰে, কেনেকৈ আপোনালোকে গম পাব যে এতিয়া মই এইটো বস্তু কেনেকৈ গম পালোঁ। লাইক মই সদায় মন কৰোঁ যে ছোৱালী মানুহে এইটো বস্তু কিয় পিন্ধে, এটা সদায় কিউৰিয়চিটি থাকে, এটা বেয়া বস্তুৰ প্ৰতি এটা কিউৰিয়চিটি থাকে মানুহৰ। তেতিয়া মই মন কৰিলোঁ যে এইটো বস্তু কিয় পিন্ধে, মই ফালি কিনে চাওঁ। মই ফালি কিনে চালোঁ এদিন যে কিছুমান পাউডাৰ থাকে, সেই পাউডাৰখিনি কি হয়, পানী পেলাই চালোঁ, তাতে পানী পেলাই চোৱাৰ গোটা হৈ গ'ল। এইখিনি মেজিক কিয় কৰিব নোৱাৰোঁ, এইখিনি বস্তু দি মই মেজিকো কৰিব পাৰোঁ। তো মই এনেকৈ মেজিক কৰাৰ এটা টেকনিক উলিয়ালোঁ। চ' এনেকৈ আপোনালোকে ভাবক, মই যে আপোনাক এইটো দেখাইছোঁ আপুনি এইটো কৰিব, সেইটো নহয়, আপোনালোকে আৰু কিবা ভাবক। মই এইটো দেখাইছোঁ, আপোনালোকে বেলেগ টেকনিক উলিয়াওক, বেলেগ বস্তু ভাবক, মোকো কমেণ্ট কৰক। যদি মই কিবা জানিব পাৰোঁ আপোনালোকৰ পৰা মোৰো খুবেই ভাল লাগিব। চ' আজিলৈ ইমানে, থেংক ইউ।